গুড মৰ্ণিং ষ্টুডেণ্ট। মই তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ 2018 চনত অহা নৱোদয় বাছনি পৰীক্ষাত ষষ্ঠ শ্ৰেণীৰ মানসিক দক্ষতাৰ কেইটামান প্ৰশ্ন। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আশা কৰোঁ তোমালোকে সকলোৱে খুব সুন্দৰভাৱে প্ৰেক্টিছ কৰি আছা। গতিকে ভিডিঅ'বিলাক চাই থাকিবা, চাই থাকিলেও তোমালোকে উপকৃত হ'ব পাৰিবা। এতিয়া ইয়াতে কি দিছে চোৱা নিৰ্দেশনাত 19ৰ পৰা 26 নং প্ৰশ্নলৈ প্ৰতিটো প্ৰশ্নতে দিয়া এটা প্ৰশ্নচিত্ৰৰ একোটা অংশ খালী আছে। এইটো প্ৰশ্নচিত্ৰ, ইয়াৰ এইখিনি খালী আছে। ক, খ, গ আৰু ঘ উত্তৰ চিত্ৰ কেইটাৰ? এইকেইটা উত্তৰ চিত্ৰ। ভিতৰত এটা চিত্ৰ সেই খালী স্থানত মিলি যায়, সেই চিত্ৰটো চিহ্নিত কৰা। মানে অৰ্থাৎ এইকেইটা যে চিত্ৰ দিয়া হৈছে ইয়াৰ এটা অংশ খালী আছে। এই এটা অংশ কি চিত্ৰ? এই ক, খ, গ, ঘ পৰা বহাই দিলে এই চিত্ৰটো সম্পূৰ্ণ হ'ব, আমি উলিয়াব লাগে। গতিকে অলপ মনোযোগ দি চাবা। এই মানসিক দক্ষতাৰ যি 50 মাৰ্কছ আহিব, এই 50 মাৰ্কছ তোমালোকে অলপ মনোযোগ দিলে ৰাখিবলৈ সক্ষম হ'বা। গতিকে এইটো এটা নতুন বিষয় যিহেতু তোমালোকৰ কাৰণে, গতিকে তোমালোকে খুব মনোযোগেৰে ভিডিঅ'টো চোৱা। ইয়াত কি কৈছে চোৱা, চিত্ৰটোলৈ অলপ মন কৰা। চিত্ৰটোত যিখিনি সম্পূৰ্ণ দিয়া অংশ সেইখিনিলৈ তোমালোকে মন কৰিবা। এইটো চোৱা, এইখিনি কি হ'ল জানানে? এইখিনি এনেকৈ বোলে এইটো ৰৈ গ'ল মানে চিত্ৰটোত দেই। এইটো বস্তু এনেকৈ আৰু বাহিৰৰ এইখিনিত এনেকৈ বোলে দিয়া হৈছে, এনেকৈ এইফালে চোৱা, এনেকৈ হয়নে? গতিকে এইটো এনেকৈ বেকাকৈ এনেকৈ এইখিনিলৈকে হ'ব। এইটো চিত্ৰটো এনেকৈ বোলে হ'ব নহয়, এইটো এনেকৈ বোলে হ'ব, হৈ লৈ পেলাই এইটো এনেকৈ বোলে এনেকৈ হ'ব, হয়নে নহয়? এইটো এনেকৈ বোলে হ'ব, হয়নে? গতিকে এইটো হোৱা চিত্ৰ ইয়াত ক'ত আছে? এইডাল নহ'লে এইডাল, এইফালে থকা আৰু এইডালো আছে কিন্তু চোৱা। গতিকে এইকেইটাৰ ভিতৰত চোৱা, এইটো মূৰটো কেনেকৈ থাকিব? এনেকৈ বোলে এনেকৈ থাকিব। গতিকে মূৰটো এনেকৈ বোলে এনেকৈ আছে এইটোত, হয়নে? এইটোতো নাই, এইটোতো নাই, গতিকে এইটো থকাটো। গতিকে ঘ নম্বৰটোৱে হ'ব উত্তৰ ইয়াতে। এইটো মূৰটো চোৱা, এইটোত কেনেকৈ আছে, এইটোত কেনেকৈ আছে, হয়নে? এইকেইটাত চবতে এনেকৈ আছে নাই? এনেকৈ বোলে এনেকৈ, হয়নে নহয়? গতিকে এই বস্তুটো তোমালোকে মনোযোগ দিলে উত্তৰটো। এতিয়া তোমালোকে ইয়াতে তোমালোকে এটা শুদ্ধ হৈ গ'ল তোমালোকৰ, হয়নে নহয়? গতিকে 1.25 নম্বৰ তোমালোকে পাই গ'লা। গতিকে এইটো তোমালোকে মনত ৰখা। তাৰপিছত নেক্সট তোমালোকে চোৱা, নেক্সট প্ৰশ্নটো চোৱা কি দিছে। এইটো চিত্ৰ অকণমান মনোযোগ দি চোৱা। কি কৈছে চোৱা, এইটো চিত্ৰ এইখিনিলৈ আমি নাচাওঁ, এইখিনিলৈকে আমি চাওঁ। চোৱা, এইটো এনেকৈ দিছে, গতিকে এইখিনিত এনেকৈ বোলে আহিব, এইখিনিত এনেকৈ বোলে আহিব, আকৌ এইটো এনেকৈ বোলে গৈ পেলাই অলপ বাঢ়িব এইটো, আকৌ এইটো এইখিনিৰ পৰা ইয়ালৈ এনেকৈ বোলে আহিব এইটো। গতিকে এনেকুৱা চিত্ৰটো ইয়াত ক'ত আছে আমি চাওঁ, এনেকুৱা চিত্ৰটো। গতিকে এনেকুৱা চিত্ৰ এনেকৈ এইখিনি গোল নিচিনাকৈ থকা চিত্ৰ এইটো এটা, তাৰপিছত এইটো এটা, হয়নে? এইটো এটা আৰু এইটো এটা। কিন্তু এইটো আৰু এইটোৰ দুইটাৰ ভিতৰত দুইটাই এইখিনি এনেকৈ আছে, এইটো আছে। কিন্তু চোৱা, এইটো চোৱা, এইখিনি যিখিনি আয়ত আছে এইখিনি অকণমান ডাঙৰ, এইটোত ডাঙৰ, এইটোত অলপ সৰু, হয়নে? গতিকে আমাৰ উত্তৰটো কটোৱে হ'ব, সেইটো মনত ৰাখিবা। তাৰপিছত 21 নম্বৰলৈ যাওঁ। এইটো চিত্ৰ চোৱা, এইটো চিত্ৰ কেনেকৈ দিছে? এইটো দিব, এইখিনি আমাৰ কি হ'ব? ক'লাকৈ দিয়া বগা। গতিকে এইখিনি আমাৰ এনেকৈ যিহেতু আহিব, এইখিনি বগা হ'ব, হয়নে নহয়? এইখিনি বগা হ'ব আৰু আমাৰ কি হ'ব? এইখিনি আমাৰ কি হৈ যাব? ক'লা। এইখিনি হ'ল ক'লা, সম্পূৰ্ণ ক'লা এইখিনি, এয়া ক'লা বগা। তাৰপিছত এইখিনি আমাৰ কি হ'ব? এইখিনিৰ পৰা আহি পেলাই আমাৰ এনেকৈ লাগিব এইটো। গতিকে আমাৰ কোনটো চিত্ৰ হ'ব? এইটো চিত্ৰ, হয়নে? এইটো চিত্ৰ, এইটো চিত্ৰ, দুইটা ছেম নিচিনা আছে, দুইটা ছেম আছে, কিন্তু এইটোত ক'লা বেছি আছে। গতিকে আমাৰ খটোৱে হ'ব, কাৰণ আমাৰ এইখিনি বগা থাকিব লাগিব, এইখিনি ক'লা থাকিব লাগিব। বগা আৰু এইখিনি ক'লা কৰি দিয়া হ'ব লাগিব।
এইটো তাৰমানে খ নম্বৰটো ইয়াতে হ'ব উত্তৰ তাৰপিছত নেক্সটত আমি যাওঁ নেক্সট প্ৰশ্নটো আমি যাওঁ এইটো কেনেকৈ দিছে চোৱা এইটো এনেকৈ পেলাই এছটো নিচিনা দিছে গতিকে এইটো এনেকৈ আহি পেলাই এনেকৈ পেলাই এইটো হ'ল হয়নে এইটো হ'লনে নাই তাৰপিছত কি কৈছে চোৱা এইখিনিৰ পৰা এইখিনিলৈ এনেকৈ বেকাকৈ এইটো এনেকৈ লৈ গৈছে হয় নহয় লৈ যোৱাৰ পিছত আমাৰ কি কৈছে এইখিনি আমাৰ এনেকৈ পেলাই দিছে কিন্তু এইখিনি আমাৰ বগা হৈ থাকিব আৰু এইখিনি আমাৰ এটা চাইড বগা এটা চাইড ক'লা হয় নে নহয় এইটো খালী এইটো বস্তু ঠিকে আছে এইটো আমাৰ চিত্ৰ কোনটো হ'ব এতিয়া এনেকৈ দিয়া এনেকৈ এইটো নহয় জানো তাৰপিছত তেনেকুৱা চিত্ৰ এইটো ক'লা দিয়া নহ'বই গতিকে আমাৰ এইটো হ'ব কটো ইয়াত চোৱা এইটো আকৃতি তাৰপিছত এইটো এনেকৈ আহি লৈ পেলাই এনেকৈ হ'ল এইটো হ'ব এয়া কলা দিয়া আছে গতিকে এইভাগে বগা থাকিব এইভাগে কলা আছে এইভাগে বগা থাকিব মানে আমি কলা চিন দি পেলাই দিব নালাগে হয়নে নহয় এইটো গতিকে তাৰপিছৰ প্ৰশ্নকেইটালৈ যাওঁ এতিয়া নেক্সট প্ৰশ্নটোত যেতিয়া আমি যাম নেক্সটটোত কি দিছে চোৱা এইটো কেনেকৈ আহিছে আমাৰ এইটো এনেকৈ আহিব এইটো এনেকৈ বেকা হৈ আহিব এইটো এনেকৈ এইটো বেকা হয়নে এইটো বেকা তাৰপিছত এইখিনি আমাৰ এনেকৈ যাবগৈ হৈ গ'ল গতিকে তেনেকুৱা চিত্ৰটো আমাৰ কি আছে এনেকৈ আহি পেলাই বেকা হৈ আহিব লাগিব এইটো কটো হয় নহয় এইটো কটো এইটো আছে আমাৰ এনেকৈ আহিছে চিধা হৈ আহিছে গতিকে নহ'ব বেকা হৈ আহিব লাগিব এইখিনি বেকা হয় এনেকৈ হ'ল নেক্সটটো আমি যাম নেক্সটটো আমাৰ কেনেকৈ চোৱা এইটো কেনেকৈ আহিব এইটো ইয়াৰ আধালৈকে আহিব এইটো এনেকৈ আধালৈকে আহিব হয় নহয় এইটো আধালৈকে আহিব তাৰপিছত আকৌ এইটো আমাৰ কেনেকৈ আহিব আধালৈকে আহিব আমাৰ এইটো এনেকৈ আহি লৈ আমাৰ এইটো কেনেকৈ যাব এইখিনিৰ পৰা এইখিনিলৈকে আহি যাব হয় নহয় এইটো গতিকে এইখিনিৰ পৰা এইখিনিলৈকে অহাটো ইয়াত তেনেকুৱা এনেকৈ আহি লৈ আধালৈকে অহা এইটো আমাৰ কি আছে দুটা আছে কিন্তু এই দুটাৰ ভিতৰত চোৱা এইটো আমাৰ চিধা কৰি দিছে এই ভাগতো আমাৰ একদম বেকা হৈ হ'ব নহয় এনেকৈ গৈ পেলাই এনেকৈ হ'বগৈ হয়নে নহয় এনেকৈ গৈ পেলাই এনেকৈ হ'ব গতিকে এইটো চোৱা এইটো মাজৰ পৰা যাব এইখিনি বস্তু এইখিনিকে ইয়াতে উল্টাই দি দিব লাগিব গতিকে এই বস্তু দুটা এটা আমাৰ ওচৰৰ পৰা গৈছে এটা অলপ ভিতৰৰ পৰা গৈছে এইটো চোৱা এইটো ওচৰৰ পৰা গৈছে এইটো অলপ ভিতৰৰ পৰা গৈছে আমাৰ কি হ'ব ভিতৰৰ পৰা যোৱাটো হ'ব মানে খটো হ'ব ইয়াতে উত্তৰ এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ পিছৰ প্ৰশ্নটো এইটো চোৱা এইটো আৰু এইটো কাৰচিন গতিকে এইটো কাৰচিনে হ'ব এইফালে এনেকৈ হয় নহয় এইটো কাৰচিন হ'ব এইটো কাৰচিনডাল হ'ব গতিকে এইডাল গ হয়নে এইটো গ তাৰপিছত আমি যাওঁ এইটো চিত্ৰ এইটো কি হ'ল এনেকৈ গোল হৈ আহিব এইটো এনেকৈ গোল হৈ গুচি যাব হয় নহয় গতিকে এনেকৈ গোল হৈ যোৱা চিত্ৰ কি আছে এইটো আছিলে এনেকৈ এইটো আছে এইটো সম্পূৰ্ণ লগা নাই গতিকে ই কেঞ্চেল ই এনেকৈ লাগিছে কিন্তু একে থুপুকা হৈ আছে ইউ কেঞ্চেল হয় নহয় ই কি হৈছে কিনাৰৰ পৰা গৈছে একেবাৰে কিনাৰত লাগি যোৱা নাই মাজৰ পৰা গৈছে গতিকে এইটো শুদ্ধ হ'ব এইটো কিন্তু একেবাৰে চুকৰ পৰা লাগি গৈছে চুকৰ পৰা লাগি গ'লে নহ'ব গতিকে এইটো ভুল হ'ব অৰ্থাৎ খ নম্বৰটোৱে হ'ব ইয়াৰে উত্তৰ গতিকে এনেকৈ তোমালোকৰ ইমান টান নাপাবা কিন্তু তোমালোকৰ ট্ৰিক কিছুমান থাকিব সেই ট্ৰিকখিনি তোমালোকে বুজিবলৈ যত্ন কৰিব লাগিব গতিকে 2018 চনত অহা প্ৰশ্নখনৰ মই এইখিনি আলোচনা কৰি দিলোঁ পিছত আকৌ পিছৰখিনি মই চতুৰ্থ অংশখিনি মই আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু মোৰ চেনেলটোত যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে কাৰণ মোৰ চেনেলটোত তোমালোকৰ নৱোদয় বিদ্যালয়ৰ সকলোবিলাক ইনফৰমেশ্যন তোমালোকে পাই থাকিবা
গতিকে সেইখিনিৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকে বহুতো উপকৃত হ'ব পাৰিবা। গতিকে চেনেলটো এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোক যাতে উপকৃত হোৱা তাৰে কামনাৰে আজিলৈ আহোঁ। বাই বাই।